নমস্কাৰ সকলোকে মই বৰষাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কোনো ৰেচিপি ভিডিঅ' লৈ অহা নাই ৰ'ব। ভিডিঅ'টো শেষলৈকে চালি ক'ত যাওঁ কি কথা গম পাব সকলোৱে। আমি যাই আছোঁ আমাৰ ওচৰতে থকা নদীৰ বজাৰত। ৰবিবাৰে নদীত ডাঙৰ বজাৰ এখন বহে। তাতে চব গেলামালেই হওক বা চব্জিয়ে হওক গোটেইখিনি তাতে পোৱা যায়। সেইকাৰণে আমি ৰাতিপুৱাই ঘৰৰ কাম বনখিনি কৰি পেলাই দুয়োকে ভাত পানী খুৱাই আওবা আইতাকৰ লগত এৰি পেলাই আমি দুয়ো বজাৰ কৰিবৰ কাৰণে ওলাই এনেকৈ লগ হৈ বজাৰ কৰিব আহিলে অলপমান ভালো লাগে আৰু ঘৰৰ ভিতৰত সোমাওঁতে বাহিৰৰ পৰিৱেশৰ কথা মানে কি বাহিৰত কি চলি আছে মইতো বিশেষকৈ গমেই নাপাওঁ, কাৰণ বস্তু বাহিনীৰ দাম একো নাজানোৱেই। আলুত কি দাম, পিঁয়াজত কি দাম, সেইকাৰণে ময়ো অলপমান জানিব লাগে দা, কিমাননো আৰু ঘৰৰ ভিতৰত সোমাই থাকিম। এওঁক সেইকাৰণে ক'লোঁ যে ময়ো আজি বজাৰ কৰিব যাম। সেইকাৰণে এওঁ বোলে জ্বলাতে আজি চাই আহি বজাৰত কিমান দাম, কি বস্তুৰ কি দাম। অলপ সৰু আনচাহে ল'ব লাগে, পিঁয়াজ জানো না ডাঙৰ লৈছোঁ। বজাৰ কৰিব আহিলে চকুৰ আগত যেতিয়া চব বস্তু দেখা পাওঁ না গোটেইখিনি উঠাই লৈ যাবৰ ইচ্ছা যায়। কিন্তু আমি যিহেতু মনা কমকৈ নিলোঁ, দুখন মোনাই নিলোঁ, সেইকাৰণে অলপকৈ চব্জি অলপ গোটেইখিনিৰে অলপ লৈছোঁ। ইফালে মোনা ভৰ্তি হৈছে। মই এনেকৈ কোনোদিনো মানে কি বজাৰ কৰিব যাই পোৱাই নাই, আজি ফাৰ্ষ্ট টাইম বজাৰ কৰিব লাগি গৈছোঁ। মই বোলো মনে হ'লেও ভিডিঅ' এটা কৰি থৈ দিওঁ। আৰু মানুহৰ আগত এনেকৈ মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিব লাজ লাগে দিয়কচোন। মানুহে বা কি ভাবে, বোলে ভিডিঅ' কৰিব আহিছি না তাই বজাৰ কৰিব আহিছি বা। তাৰপাছত আমি বজাৰ চজাৰখিনি কৰি আহি থাকোঁতে যিটো বস্তুৰ কাৰণে গৈছিলোঁ মই সেইটো কথা পাহৰিয়ে গৈছিলোঁ। তাৰপিছত হাজবেণ্ডে মনত কৰি দিলাক, বোলে মূলা নিব আহিছিলা দেখোন পাহৰি গেলা। তাৰমানে মূলাৰ অলপমান বেছিকৈ আনাৰ কথা কৈছে আৰু মানে সুঠি কৰি খাবৰ কাৰণে। আৰু মূলাৰ সুঠি কোনে খাই ভাল পায় জনাবচোন। খাই কিন্তু বহুত ভাল লাগে। আমি আচলতে আজি মূলাৰ সুঠি বনাবৰ কাৰণে মূলা আনিবৰ কাৰণে গৈছিলোঁ। আৰু ইফালে আমি বজাৰ চজাৰ কৰি পেলাই ঘৰ আহি পালোঁ। ডাঙৰ ছোৱালীজনী ভিডিঅ' কৰি পেলাই থৈ দিছিল। ইফালে আমি বজাৰ চজাৰ কৰি আনি পেলাই শহুৰক বজাৰখিনি দেখাওঁ ধুনীয়া কৰি বজাৰখিনি মেলি চোতালত উলিয়াই দিলোঁ। আৰু ইফালে মূলা 5 কেজিমান আনিলোঁ কিজানি, 50 টকাতে দিছে। শেষত মোৰ ভিডিঅ'টো চাই কেনে লাগিল জনাবাক লাগি নাপাহৰিব।